হাই কৈ দিয়া সবকে হাই কৈ দিয়া গুড মৰ্নিং কৈ দিয়া চোৱা মানু উঠিলা উঠিলা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত আন এটি ভিডিঅ' লৈ আৰু এতিয়া অলপ ৰ'দ দিছে ৰাতিপুৱা সময়ত অকল আচলতে হেৰি আছিলে ডাৱৰীয়া আছিলে বতৰটো কিন্তু এতিয়া পাতলাকৈ ৰ'দ দিছে বতাহ খুব মাৰিছে যিহেতু এতিয়া ফাগুন মাহ খুব বতাহ মাৰি আছে কি খাইছা এইটো পিঠা খুৱাইছোঁ এইটো আটাৰ গুড়িৰ পিঠা হয় ইয়াত অলপ বিনছ দি দিছে কেতিয়াবা বেলেগ বেলেগ চব্জিও দিওঁ সানি পিনে তাত তেলতে অলপ কম তাৱা এখনত কমটি তেলত সেকি পিনে তেনেকৈ বনাই খুৱাওঁ মাজে মাজে তাইক এইটো ভাল পায় তাই এইটো খাই ৰাতিপুৱা আৰু তাইক মই প্ৰায় কেতিয়াবা এইটোৱে খুৱাওঁ আপোনাৰ ঘৰতো যদি বেবী আছে আটা গুড়িৰ লগত আপুনি এনেকৈ চব্জি সানি খাব পাৰে ছোৱালীক পিঠা খোৱালোঁ খুৱাই মেলি হৈ গ'ল তাই এতিয়া অলপ খোজ কঢ়াম যিহেতু সৰু ল'ৰা ছোৱালীক খোজ কঢ়োৱাটো খুব দৰকাৰী আচলতে সিহঁতক অকল খুৱাই ৰখাটো দৰকাৰী নহয় খোজ কঢ়াব লাগে খেলিব দিব লাগে আৰু যিহেতু ইয়াত তাইৰ কোনো লগ নাই গতিকে তাই ইমান খেলা নহয় গতিকে মই তাইক যিমান পাৰোঁ খোজ কঢ়াই থাকোঁ বা আমাৰ ঘৰৰ মানুহ যোনে যোনে পাৰে তেনেকৈ খোজ কঢ়াই ৰাখোঁ আৰু চাই থাকিবা ভিডিঅ'টো লাষ্টলৈকে Ini selesai nih. Lipstick udah bisa. Dadah. Udah aku dah. আৰু এতিয়া আমি ইয়াতে বহি আছোঁ গোটেইকেইজনী আৰু ছোৱালীক খুৱাবলৈ লৈছোঁ কমলা আঙুৰ এই টাইমটোত আমি প্ৰায় এনেকৈ পকাতে বহি লওঁ বহি মেলি তাইক খুৱাওঁ অলপ ৰ'দ পৰে যিহেতু আমাৰ ৰুমত ইমান এটা ৰ'দ নপৰে
আৰু ল'ৰা ছোৱালীৰ কাৰণে অলপ ৰ'দ লোৱাটো খুব জৰুৰী হয় গতিকে এনেকুৱা সময়ত আমি ৰ'দত অলপ তাইক বহাই ফল মূল কেইটামান খুৱাওঁ আজিতে তেনেকৈ তাই এতিয়া ফোন চাই আছে চাই খাই আছে মাইনা চোৱা খাইছা কি খাইছা এইফালে খালা গুড গাৰ্ল কোনফালে যাম তাৰপৰা তুমি যাবা তুমি আকৌ খুজি খুজি কৰিবা নে টপ কৰিবা কি কৰিবা ক'ত যাবা ফুফু ক'ত যাবা আইতা ঘৰলৈ যাবা ঠিক আছে আজি আইতা ঘৰলৈ লৈ যাম দেই তোমাক হ'বনে তুমি এতিয়া ক'ত যাবা অঁ এতিয়া খুজি খুজি কৰিবা নে টপ কৰিবা কি কৰিবা ক'ত যাবা আইতা ঘৰ যাবা ঠিক আছে তেতিয়া তুমি জলদি জলদি উঠা আমি আইতা ঘৰলৈ যাওঁ উঠা কাপোৰ পিন্ধিব লাগিব উঠা হাই আহা আইতা ঘৰলৈ যাম আহা আৰু আজিৰ ব্লগটোত ইমানেই আছিল মোৰ ৰাতিপুৱাৰ সময়খিনি কেনেদৰে পাৰ হয় আপোনালোকক দেখুৱালোঁ আচলতে মাক দেউতাক হোৱাৰ পাছত বহুত দায়িত্ব বাঢ়ি যায় নিজলৈ সময় নহয় আৰু ঠিক তেনেদৰে মোৰো একে ছোৱালীৰ লগতে দিনটো লাগি থকা হৈ যায় তাইৰ লগতে ইটো সিটো কিবাকিবি কৰি থাকোঁতে আৰু সেই সময়খিনি আপোনালোকক দেখুৱালোঁ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক দিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব